নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই আছে আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে মুনু ব্লগ। আজি বনাবলৈ লৈছোঁ মই ছাগলীৰ মাংস। এয়া দেখিছে নহয়, শেষৰলৈকে চাবচোন, কিমান ধুনীয়া লাগিছে চাওকচোন। কেনেকৈ বনালোঁ চাবচোন দেই। আৰু প্ৰথমতে মাংসখিনি এনেকৈ ধুনীয়াকৈ ধুই ল'লোঁ, দেখিছে নহয়। আৰু ছাগলী কাৰ কাৰ প্ৰিয় বাৰু জনাবচোন। মোৰ কিন্তু বিৰাট ভাল লাগে দেই, কিন্তু সদায় সদায় আমাৰ ইয়াত বনাব নোৱাৰোঁ, পিছে আমাৰ হাজবেণ্ডে নাখায় যে। তাৰপিছত আলু 3টামান কাটি ল'লোঁ এনেকৈ, আৰু এইফালে নহৰু গুচাই ল'লোঁ, এইফালে আদা, এইফালে পিঁয়াজ 3টামান কাটি ল'লোঁ সৰু সৰু, আৰু এইফালে দালচেনি, তাৰপিছত ইলাইচি, লং, এয়া দেখিছে নহয়। আৰু এইফালে জালুক কেইটামান দি দিছোঁ, জালুক, তাৰপিছত আদা, নহৰু, তাৰপিছত পিঁয়াজ অলপ, তাৰপৰা দালচেনি, এইবোৰ ইলাইচি চিলাইচিবোৰ চব পেষ্ট কৰি ল'ব লাগিব। আৰু এইফালে ৰেড চিলি, তাৰপিছত এয়া ধনিয়া, তাৰপিছত জিৰা, মিট মছলা, গৰম মছলা, এইখিনি চব প্লেটত এনেকৈ উলিয়াই ল'লোঁ। বেলেগ মাংসৰ কথা নাজানো বাৰু, কিন্তু ছাগলী মাংসত অলপ মছলা নিদিলে মানে ভাল নালাগে খাবলৈ কাৰণে, সেইকাৰণে এনেকৈ মছলাবোৰ উলিয়াই লৈছোঁ আৰু অলপ অলপকৈ, দেখিছে নহয়। আৰু এইবাৰ কেৰাহীত তেল গৰম হ'বলৈ দি দিলোঁ এনেকৈ, দেখিছে নহয়। আৰু এইবাৰ আমাৰ তেল গৰম হৈ গ'ল, দেখিছে নহয়। আৰু ইয়াতে তেজপাত দি দিছোঁ, তেজপাত ধুই লৈছিলোঁ যে সেইকাৰণে কেনেকুৱা চিটিকা মাৰিছে, দেখিছে নহয়। আৰু ইয়াতে পিঁয়াজখিনি ভাজি ল'ম এতিয়া আমি। আৰু পিঁয়াজখিনি অকণমান সোণালী ৰং অহালৈ ভাজি ল'ম। আৰু এইবাৰ আমাৰ পিঁয়াজ ভজা হৈ গৈছে, দেখিছে নহয়। আৰু এইবাৰ আমি মাংসখিনি ঢালি ল'ম ইয়াতে। এয়া দেখিছে নহয়। আৰু মাংসখিনি ঢালি এনেকৈ ধুনীয়াকৈ ভাজি ল'ম। তাৰপিছত ইয়াত অলপ হালধি আৰু নিমখটো জানেই বাৰু, নিজৰ মতে এড কৰি ল'ব আৰু নিজৰ জোখৰ মতে। আৰু ধুনীয়াকৈ এতিয়া ভাজি ল'ম আমি। আৰু এবাৰ ইয়াত আলুখিনি ঢালি ল'ম এনেকৈ, আলুখিনি ঢালি অকণমান ভাজি ল'ম, ভাজি লৈহে মছলাখিনি ঢালিম দেই। আৰু অকণমান সময় ধুনীয়াকৈ ভাজি ল'ম, এয়া দেখিছে নহয়। আৰু এইবাৰ আমাৰ সময় হৈ গৈছে মাংসখিনিত মছলাখিনি ঢালি দিবলৈ। এয়া দেখিছে নহয়, গোটেইখিনি মছলা এনেকৈ ঢালি ল'লোঁ, ঢালি লৈ ধুনীয়াকৈ ভাজি ল'ম। তাৰপিছত আদা নহৰু সেইখিনি পেষ্টখিনি আছিলে যে সেইখিনি ঢালি ল'ম ইয়াত। এয়া দেখিছে নহয়, এনেকৈ ঢালি ল'লোঁ, আৰু ঢালি লৈ ধুনীয়াকৈ ভাজি ল'ম। আৰু এইফালে দেখিছে নহয়, ধুনীয়াকৈ মাংসখিনি ভাজি ল'লোঁ, কি ধুনীয়াকৈ মছলাখিনি মিক্স হৈ গ'লগৈ। আৰু মাংসৰ ৰংটো ইমান ধুনীয়া হৈছে, দেখিছে নাই। মোৰ যে খাওঁ খাওঁ লাগি গৈছিলে দেই বনাওঁতে। এয়া দেখিছে নহয়, কি ধুনীয়া হৈছে ৰংটো। আৰু এইবাৰ মাংসখিনিত ধুনীয়াকৈ পানী ঢালি দিম, পানী ঢালি ধুনীয়াকৈ ঢাকি থৈ দিম। তাৰপাছত আমাৰ মাংসখিনি ৰেডি হৈ যাব। আৰু মাংসখিনি দেখি কাৰ কাৰ খাওঁ খাওঁ লাগিছে ক'বচোন। আৰু এইবাৰ আমাৰ মাংসখিনি হৈ গ'ল। ইয়াত অকণমান ওপৰৰ পৰাই ঘি দি দিছোঁ। মই ঘি খাই বিৰাট ভাল পাওঁ দেই। মই দাইল বনালেও বা কিবা চব্জি বনালেও, নিৰামিষ চব্জি বনালে অকণমান ঘি দি দিওঁ ওপৰৰ পৰা। এতিয়া এনেকৈ ৰুটি আৰু মাংস লৈ লৈছোঁ, দেখিছে নহয়, খাবলৈ কাৰণে। আৰু মাংসটো খুব ধুনীয়াকৈ সিজি গ'ল, দেখিছে নহয়, কেৰাহীতে খুব ধুনীয়াকৈ সিজাই দিলোঁ মই। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো নতুনকৈ চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব দেই। বাই বাই।